আজি আমি ক্লাস 11 অসমীয়া পাঠ্যপুথিৰ 5 নম্বৰ চেপ্টাৰ গিবন নামৰ চেপ্টাৰটো এই গিবন নামৰ চেপ্টাৰটোৰ মানে লিখকজনৰ পৰিচয় পঢ়িম এই ভিডিঅটো ঠিক আছে সো লিখকজনৰ নাম আছিল হোমেন বৰগোহাঁই আৰু অসমৰ এগৰাকী সাহিত্যিক সাংবাদিক সমালোচক কবি আৰু গল্পকাৰ আছিল তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে তেওঁলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়োৱাৰ উপৰিও অসম উপত্যকা সাহিত্য বঁটাকে ধৰি অসংখ্য বঁটা বাহনেৰে তেওঁৰ অৱদানক স্বীকৃতি জনোৱা হৈছিল পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে বৰগোহাঁইক 1978 চনত অসমীয়া ভাষাৰ সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিল ইয়াত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কি হ'ব পাৰে যে পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে বৰগোহাঁইক কিমান চনত অসমীয়া ভাষাৰ সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিল ইয়াত হ'ব 1978 চনত নাইবা এনেকৈ কুৱেশ্যন আহিব পাৰে যে বৰগোহাঁইক 1978 চনত অসমীয়া ভাষাৰ সাহিত্য একাডেমি বঁটা প্ৰদান কৰা হৈছিল কোনখন গ্ৰন্থখনৰ বাবে এইটো হ'ব পিতা পুত্ৰ গ্ৰন্থখনৰ বাবে ঠিক আছে মনত ৰাখিবা তাৰপিছত প্ৰদান কৰা হৈছিল যদিও তেওঁ ভাৰতীয় সমাজত সৃষ্টি হোৱা সহনশীলতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে 2015 চনত এই বঁটা আৰু ইয়াৰ সৈতে প্ৰাপ্ত নগদ ধন ঘূৰাই দিছিল মানে ইয়াত কৈছে যদিও তেওঁ ভাৰতীয় সমাজত সৃষ্টি হোৱা সহনশীলতাৰ অভাৱৰ বিৰুদ্ধে প্ৰতিবাদ স্বৰূপে 2015 চনত এই বঁটা আৰু ইয়াৰ সৈতে প্ৰাপ্ত নগদ ধন ঘূৰাই দিছিল মানে তেওঁ এই যিটো বঁটা পাইছিল এইটো ঘূৰাই দিছিল ঠিক আছে এইটো সহনশীলতাৰ অভাৱত প্ৰতিবাদ স্বৰূপে তেওঁ ঘূৰাই দিছিল এই বঁটাখন ঠিক আছে ইয়াৰ সৈতে প্ৰাপ্ত নগদ ধন ঘূৰাই দিছিল মানে ধনটো ঘূৰাই দিছিল হোমেন বৰগোহাঁইয়ে 2001 আৰু 2002 চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল কি হৈছে যে হোমেন বৰগোহাঁইয়ে 2001 আৰু 2002 চনত দুবাৰকৈ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিছিল 2021 চনৰ কোভিড-19 ঠিক আছে কোভিড-19 যে 2021 চনত হৈছিল ইয়াৰ কথা কৈছে দেখা যে 2021 চনৰ কোভিড-19 বৈশ্বিক মহামাৰীৰ দ্বিতীয়টো তেওঁ আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হয় আৰু 7 মে তাৰিখে চিকিৎসালয়ৰ পৰা কোভিড মুক্ত হৈ সংগৃহলৈ উভতে যদিও 12 মেৰ পুৱতি নিশা 3 বজাত তেওঁ বিচনাৰ পৰা ঢলি পৰে স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক 6:15 বজাত গুৱাহাটীৰ GNRC হস্পিটেলত ভৰ্তি কৰোৱা হয় আৰু তাতে 6:58 বজাত ঠিক আছে 6:58 বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে মৃত্যুৰ আগ মুহূৰ্তলৈকে তেওঁ অসমীয়া বাতৰি কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল মানে মৃত্যুৰ আগ মুহূৰ্তলৈকে তেওঁ অসমীয়া বাতৰি কাকত ঠিক আছে তেওঁ অসমীয়া বাতৰি কাকত নিয়মীয়া বাৰ্তাৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ মানে 88 ঠিক আছে এইটো মনত ৰাখিবা মানে কিমান বছৰ আছিল 88 বছৰ আছিল মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 88 বছৰ তাৰপিছত আমালোকে মানুহজনক চিনি পাবলৈ এটা ইয়াত চিত্ৰ দিয়া হৈছে ঠিক আছে মই এটা ইয়াত চিত্ৰ এড কৰি দিছোঁ মানে হোমেন বৰগোহাঁই ইয়াত শৰ্ট কৰি দিয়া আছে এই যিবিলাক কথা ইয়াতে ক'লো মানে এই কথাবিলাকেই ইয়াত শৰ্ট কৰি দিয়া আছে দেখা ইয়াত কেনেকৈ কোৱা হৈছে জন্ম ফাৰ্ষ্টত কি কৈছে জন্মৰ কথা কৈছে জন্ম কিমান চনত হৈছিল জন্ম হৈছিল 7 ডিচেম্বৰ 1932 ঢকুৱাখানা লখিমপুৰ জিলা ঠিক আছে লখিমপুৰ জিলাত ঢকুৱাখানা নামৰ এটা ঠাই আছে তাত জন্ম হৈছিল আৰু এইটো অসমত আছে হা ঠিক আছে তাৰপিছত দেখা এইটো মনত ৰাখিবা যে ঢকুৱাখানা লখিমপুৰ জিলা ঠিক আছে লখিমপুৰ জিলাত এইটো মনত ৰাখিবা তাৰপিছত আমালোকৰ আহিব মৃত্যু ডাইৰেক্ট মৃত্যু দিছে ইয়াত ঠিক আছে মানে কৰ্মজীৱন দিয়া নাই মৃত্যু দিছে ডাইৰেক্ট আৰু এইগৰাকী ব্যক্তিৰ মৃত্যু হৈছিল দেখা কিমান চনত মৃত্যু হৈছিল 12 মে ঠিক আছে 12 মে 2021 মানে 2021 চনৰ 12 মেত 88 বছৰ বয়সত তেওঁৰ মৃত্যু হৈছিল আৰু মৃত্যুটো হৈছিল ক'ত GNRC হস্পিটেলত ঠিক আছে GNRC হস্পিটেলত হৈছিল আৰু এই GNRC হস্পিটেলটো গুৱাহাটীত অৱস্থিত ঠিক আছে এইটো কৈ দিছে তাৰপিছত আমালোকৰ আহিল পেছা কি আছিল তেওঁৰ পেছা আছিল সাহিত্যিক সাংবাদিক সমালোচক কবি গল্পকাৰ ঠিক আছে সাহিত্যিক সাংবাদিক সমালোচক কবি আৰু গল্পকাৰ ভাষা কি আছিল অসমীয়া আছিল ৰাষ্ট্ৰীয়তা ভাৰতীয় নাগৰিকত্ব ভাৰতীয় উল্লেখনীয় কৰ্মৰাজি কি আছিল এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে
এইটো এটা ইম্পৰ্টেণ্ট কথা হয় যে উল্লেখনীয় কৰ্মৰাজি কি আছিল পিতা পুত্ৰ ঠিক আছে অস্তৰাগ হালধীয়া চৰাইয়ে বাও ধান খায় ঠিক আছে তাৰপিছত আছিল আত্মানুসন্ধান সবলা ঠিক আছে এইটো কথা মনত ৰাখিবা তাৰপিছত আমালোকৰ আহিব উল্লেখযোগ্য আৰু এটা কথা আছিল ইয়াত মৎস্যগন্ধা ঠিক আছে এইটো মনত ৰাখিবা এইটো হয় উল্লেখনীয় কৰ্মৰাজি তাৰপিছত আছিল উল্লেখযোগ্য বঁটা এইটো বহুত ইম্পৰ্টেণ্ট হয় এটা কথা উল্লেখযোগ্য বঁটা কি আছিল যে সাহিত্য একাডেমি বঁটা কিমান চনত পাইছিল সাহিত্য একাডেমি বঁটাটো কিমান চনত পাইছিল এইটো পাইছিল 1978 চনত অসম উপত্যকা সাহিত্য বঁটা 1991 চনত শ্ৰীমন্ত শংকৰদেৱ বঁটা 2007 চনত ঠিক আছে শ্ৰীমন্ত শংকৰদেৱ বঁটা 2007 চনত পাইছিল তাৰপিছত আহিব দাম্পত্য সংগী এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব পাৰে যে দাম্পত্য সংগী কি আছিল নিৰুপমা বৰগোহাঁই ঠিক আছে নিৰুপমা বৰগোহাঁই তাৰপিছত আমালোকৰ আহিব সন্তান ঠিক আছে তাৰ সন্তান কোন আছিল তাৰ সন্তান আছিল অনিন্দ বৰগোহাঁই আৰু প্ৰদীপ্ত বৰগোহাঁই ঠিক আছে আৰু এইটো মেইন বুকৰ পৰা তুলি দিয়া হৈছে ঠিক আছে মানে এইবিলাক ইম্পৰ্টেণ্ট হয় সেইকাৰণে মই মেইন বুকৰ পৰা ইয়াত এই বাক্যকেইটা তুলি দিছোঁ ঠিক আছে চ' ইয়াত কৈছে কি তেওঁৰ দ্বাৰা ৰচিত ইয়াত তেওঁৰ হ'ব ঠিক আছে মানে এইটো মানে সেই পেজটোত আছে তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য পুথিকেইখন হ'ল যে সবলা পিতা পুত্ৰ হালধীয়া চৰাইয়ে বাও ধান খায় তিমিৰ তীৰ্থ ঠিক আছে এইবিলাক আগতো পঢ়িছিলোঁ মানে এই যিবিলাক শ্বৰ্টকৈ দিয়া আছিল তাতে আছে ঠিক আছে মানে সবলা পিতা পুত্ৰ হালধীয়া চৰাইয়ে বাও ধান খায় তিমিৰ তীৰ্থ অস্তৰাগ আদি উপন্যাস ঠিক আছে আৰু উল্লেখযোগ্য চুটিগল্পৰ পুথি কি আছিল উল্লেখযোগ্য চুটিগল্পৰ পুথি আছিল বিভিন্ন কোৰাছ বিভিন্ন নৰক আত্মজীৱনীমূলক ৰচনাটো আছিল যে আত্মানুসন্ধান ধুমুহা আৰু ৰামধেনু আদি ইয়াৰ উপৰিও তেওঁ কেইবাখনো চিন্তামূলক প্ৰবন্ধ সংকলনৰ ৰচক আছিল ঠিক আছে তাৰপিছত ইয়াত ইম্পৰ্টেণ্ট আছে এইটো তেওঁ সাপ্তাহিক নীলাচল নাগৰিক আৰু অসমবাণী বাতৰি কাকত সম্পাদনা কৰিছিল ঠিক আছে কি কৈছে সাপ্তাহিক নীলাচল নাগৰিক আৰু অসমবাণী বাতৰি কাকত সম্পাদনা কৰিছিল তাৰপিছত আছে 1978 চনত পিতা পুত্ৰ উপন্যাসৰ বাবে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰে ঠিক আছে এই কুৱেশ্যনটো কিন্তু আগতো পাইছিলোঁ ঠিক আছে ইয়াত কি কৈছে যে 1978 চনত পিতা পুত্ৰ উপন্যাসৰ বাবে তেওঁ সাহিত্য একাডেমি বঁটা লাভ কৰে ইয়াত এটা কথা কৈছিল যে বৰগোহাঁয়ে অসমীয়া সাহিত্য সভাৰ সভাপতিৰূপে 2001 পৰা 2002 বৰ্ষত কাৰ্যনিৰ্বাহ কৰিছিল আৰু এই ভিডিঅ'টোত ইয়ালৈ দিয়া হৈছে ঠিক আছে তাৰ পিছৰ ভিডিঅ'ত আমালোকে যিবিলাক শ্বৰ্ট কুৱেশ্যন আছে সেইবিলাক আলোচনা কৰিম তাৰ পিছৰ ভিডিঅ'ত আমালোকে দীঘল প্ৰশ্নবোৰ আলোচনা কৰিম ঠিক আছে সব যদি ভিডিঅ'খন ভাল লাগে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু যেতিয়া মই নতুন ভিডিঅ' দিম তোমালোকৰ মোবাইলত নটিফিকেশ্যন যাব আৰু তোমালোকে চাব পাৰিবা ধন্যবাদ